আজি সৰ্বপ্ৰথমত কোকৰাঝাৰ প্ৰেছ ক্লাবত প্ৰেছিডেণ্ট আৰু ছেক্ৰেটাৰী ছাৰ আৰু বাইদেউসকলক অভিনন্দন জ্ঞাপন কৰিছোঁ। লগত আমাৰ সাংবাদিক দাদাসকল আহিছে, তেখেতক সকলক বহুত বহুত ধন্যবাদ। আজি আমি এটা প্ৰেছ মিট দিব ওলাইছোঁ। ৰংজালী প্ৰডাকশ্যন আৰু গল্ডেন লাইট ইভেণ্ট প্ৰডাকশ্যন দুটা মিলি আমি বহুত দিনৰ পৰা এটা যুঁজ চলাই আছিলোঁ বড়োলেণ্ডত, BTADত, যে এটা ভাল কাম হ'ব লাগে। যিহেতু BTADত বহুত টেলেণ্টেড ল'ৰা ছোৱালী গাঁৱে ভূঞে সোমাই আছে, সেই ল'ৰা ছোৱালী কেনেকৈ এটা ভাল গতিত লৈ যাব লাগে কাৰণে আমি বহুত দিনৰ পৰা সপোন এটা আছিলে। তো আমি এতিয়া নতুনকৈ এটা সপোন দেখিব ওলাইছোঁ, ছুপাৰ টেলেণ্ট অফ বড়োলেণ্ড ডান্স এণ্ড ছিংগিং এটা কম্পিটিশ্যন বৃহৎ আকাৰত আমি BTADত প্ৰথমবাৰ কৰিবলৈ ধৰিছোঁ, ছুপাৰ টেলেণ্ট অফ বড়োলেণ্ড ডান্সিং এণ্ড ছিংগিঙৰ। তো সেইটো আমাৰ গোটেই ডিষ্ট্ৰিক্টত অডিশ্যন হ'ব, ডান্সৰ আৰু আপোনাৰ ছিংগিঙৰ এই কম্পিটিশ্যন। এইটো এটলিষ্ট এইটো এটা শ্ব' টাইপৰ হ'ব। তো আমি প্ৰথমবাৰ এইটো কৰিব ওলাইছোঁ ৰংজালী প্ৰডাকশ্যনৰ নেতৃত্বত। মোৰ লগত বহি আছে বিবেক দা, আপোনালোকক চিনাকি কৰোঁ, তেখেতে মুম্বাইৰ পৰা অহা, আমাৰ এই BTADৰে ল'ৰা। তেখেতে মুম্বাইৰ পৰা ফিল্ম মেকাৰত এৱাৰ্ড লৈ আহিছে, ফিল্ম মেকাৰত কাম কৰি আহিছে, আজি আমাৰ লগত জড়িত হ'ল। মোৰ লগত মোৰ সতীৰ্থ বন্ধু ৰাকেশ কুমাৰ ব্ৰহ্ম আছে আৰু মোৰ নেনচন আছে লগত। তো আমি এটা টিম ৱৰ্ক মিলি এটা সেই কামটো কৰিবলৈ ধৰিছোঁ। আৰু আজি সেই প্ৰেছ মিটটো দিয়াৰ সেইটো উদ্দেশ্য যে BTAD প্ৰত্যেকটা জেগাত মেছেজ যাব লাগে যে এটা ভাল এটা প্ৰডাকশ্যনে ইয়াত কাম কৰিব আমি ওলাইছোঁ, যে ছুপাৰ টেলেণ্ট অফ বড়োলেণ্ড। ছুপাৰ টেলেণ্ট বড়োলেণ্ডটো হ'ল ইয়াৰ ডান্স আৰু ছিংগিঙৰ এটা কম্পিটিশ্যন হ'ব, যাত আমি প্ৰত্যেকটো জেগাত অডিশ্যন কৰিম। বড়োলেণ্ড বুলি দিছোঁ নামটো, কিন্তু ইয়াৰ বড়োলেণ্ডৰ লগত আমাৰ নৰ্থ ইষ্টেই হওক বা অসমৰ হওক প্ৰত্যেক জেগাৰ পৰা ল'ৰা ছোৱালী ইয়াত পাৰ্টিচিপেট কৰিব পাৰিব। যিহেতু আমি BTADত থাকোঁ কাৰণে আমাৰ এটা বড়োলেণ্ড ছুপাৰ টেলেণ্টৰ নাম আমি দিছোঁ। তাৰ লগত এতিয়া আপাৰ আছামেই হওক নৰ্থ ইষ্ট বহুত জেগাৰ পৰা টেলেণ্টেড ল'ৰা ছোৱালীয়ে অডিশ্যন দিব পাৰিব, সিহঁতৰ কাৰণে আমি মুকলি কৰা আছে। তো আমি প্ৰথম এইটো কোকৰাঝাৰত এনেকুৱা এটা কাম কৰিব ওলাইছোঁ আপোনালোকৰ ওচৰত, সেই প্ৰেছ মিটটো আমি দিব ওলাইছোঁ। একচুৱেলি সেইটো আপোনাৰ ডান্স আৰু ছিংগিঙৰ ওপৰত হ'ব বস্তুটো, আৰু কিছুমান কথা আমাৰ বিবেক দাক ক'ব কৈছোঁ। বিবেক দাক ক'ব। এইটো আমি আচলতে যে এণ্টায়াৰ নৰ্থ ইষ্টৰ পৰা যোনে খুজিছে আহিব, য়াং টেলেণ্টেড বহুত আছে ছাত্ৰ ছাত্ৰী, চবেই যাতে মানে আহি পেলাই নিজৰ টেলেণ্ট আমাৰ আগত হেৰি কৰে, লোকৰ কাৰণে মুকলি হয় চবৰ। কাৰণ টেলেণ্টক আমি প্লেটফৰ্ম দিয়া বহুত দৰকাৰ, আৰু স্পেচিয়েলি সৰু বয়সত বাচ্চাকেইটাক যদি আমি অলপমান এনকাৰেজ নিজৰ কাৰণে এষ্টাব্লিছমেণ্ট কৰিব সুবিধা পায়, সেইটো কাৰণে সৰুৰ পৰাই এনকাৰেজ কৰি যাব লাগে। সেই হিচাপতে আমি সেই আইডিঅ'লজি লৈ পেলাই নট জাষ্ট বড়োলেণ্ডৰ বাচ্চাবোৰ, এণ্টায়াৰ নৰ্থ ইষ্টকে আমি চবকে আহ্বান জনাইছোঁ। সেইটোৱে আমাৰ একচুৱেলি প্ৰেছ মিটটো কৰাৰ মানে মূল কাৰণ, যে চবেই যাতে আহি পেলাই আমাৰ লগত একগোট হৈ পেলাই এই ইভেণ্টটো আমাৰ ছাকচেছ কৰে, আৰু তেওঁ নিজেও আৰু আমাকো একেলগে ধুনীয়া এটা এক্সপিৰিয়েঞ্চ দি যায়, যোনটো আমি স্মৃতিৰে হিচাপে জড়িত হৈ থাকিব পাৰোঁ। আৰু আমাৰ এতিয়া সোনকালে হ'ব, আমি প্লেন এটা কৰিছে, তেওঁ কৈ দিব পাৰিব। আমি আৰম্ভ একচুৱেলি আমাৰ জানুৱাৰী মাহৰ পৰা এইটো আমি কৰিম। আজি এইটো ফাৰ্ষ্ট আমি প্ৰেছ মিট দিলোঁ, তাৰপিছত আমাৰ আপোনাৰ গোটেইবিলাক মানে আপোনাৰ পেজ হিচাপত আমাৰ মানে আপোনাৰ আলোচনাবিলাক হ'ব। তো আমি প্ৰথম আমি জানুৱাৰীত কৰিম। ফাৰ্ষ্ট অডিশ্যনটো আমি ভাবিছোঁ কোকৰাঝাৰৰ পৰা আমি আৰম্ভ কৰিম। ফাৰ্ষ্ট অডিশ্যন কোকৰাঝাৰৰ ফাৰ্ষ্ট অডিশ্যন কৰাৰ পিছত আমি চিৰাং, বাক্সা, ওদালগুৰি হওক, অলৰেডি মোক যোৰহাটৰ পৰা আপোনাৰ তেজপুৰ, গুৱাহাটীৰ পৰা আলোচনা চলি আছে, সেইপিনেও আমি যাম অডিশ্যন কৰিব। তো এনেকৈ আমি গোটেই, আৰু মেইন কথাটো মই আগতেও কৈছোঁ, আমি নামটো আমি দিছোঁ ছুপাৰ টেলেণ্ট অফ বড়োলেণ্ড। যিহেতু বড়োলেণ্ডত থাকোঁ, এইটো আমাৰ প্ৰত্যেক জেগাৰ ল'ৰা ছোৱালীক আমি ল'ম, আৰু আমি এইটো চেষ্টা কৰি আছোঁ, ইয়াত বহুত টেলেণ্টেড ল'ৰা ছোৱালী আছে এই আমাৰ BTADতে হওক যিকোনো জেগাত, কিন্তু সেই ল'ৰা ছোৱালীয়ে ভাল এটা মঞ্চ পোৱা নাই আমি দেখাত, যে বহুতে ইভেণ্ট কৰে, কিন্তু আমাৰ উদ্দেশ্য এটা হৈছে যে ইয়াৰ পৰা যোনে উইনাৰ হৈ যাব এইসকলৰ আমি মানে আন্তৰ্জাতিক পৰ্যায় লৈ যাব পাৰোঁ। যদি আজি আমাৰ লগত বহুত লোক এছ'চিয়েট হৈ আছে, মই পিছত এইবিলাক আপোনালোকে নামবিলাক গম পাব, নেক্সট প্ৰেছ মিট আমি ক'ম। বহুত ভাল ভাল মানুহ এছ'চিয়েট হৈ আছে আমাৰ লগত, যে ইহঁতে আগবাঢ়ি আহি আছে। মুম্বাই প্ৰডাকশ্যনৰ মানুহ এছ'চিয়েট হৈ আছে, নৰ্থ ইষ্টৰ বহুত ভাল মানুহ ইয়াত আমাৰ লগত কাম কৰিবলৈ আগবাঢ়ি আহি আছে, যিহেতু মোৰ এটা চিনাকি বহুত হোল্ড আছে। তো ইহঁতে আমি এনেকৈ ইয়াত কাম কৰোঁ, যোনে উইনাৰ হ'ব এই উইনাৰটোক আমি, আৰু যোনে যোনে টপ 10ত আহিব এইসকল ল'ৰা ছোৱালীক আমি যে আন্তৰ্জাতিক পৰ্যায়ত লৈ যাব পাৰোঁ, সেই প্লেটফৰ্মটো দিব পাৰোঁ, সেইটোৱে আমাৰ উদ্দেশ্য। খালি বড়োলেণ্ড ছুপাৰ টেলেণ্ট আমি ইয়াতে সীমাবদ্ধ কৰি নাৰাখোঁ,
যে ইয়াতে কম্পিটিশ্যন হ'ল, ইয়াৰ ল'ৰা ছোৱালী ইয়াতে আমি প্ৰাইজ দি দিলোঁ, ঘৰত বহি থাকিল নহয়। এই ল'ৰা ছোৱালীবিলাকক কেনেকৈ আমি আন্তৰ্জাতিক পৰ্যায়ত লৈ যাব লাগে, সেই জাগাটো আমি অলৰেডি আমি বাছি ওলাইছোঁ, অলৰেডি আমাৰ লগত যোগাযোগ হৈছে, সেই সকলো আমাৰ লগত জড়িত হৈ আছে, আলোচনা চলি আছে। আমাৰ উদ্দেশ্য এইটো যে BTADৰ পৰা ল'ৰা ছোৱালী আন্তৰ্জাতিক পৰ্যায়ত যাব লাগে, এই টেলেণ্টবিলাক আগবাঢ়ি আহিব লাগে, এটা মঞ্চত, মুকলি মঞ্চত এটা ভাল চিনাকি হ'ব লাগে যে ছুপাৰ টেলেণ্ট বড়োলেণ্ডৰ পৰা এই ল'ৰা ছোৱালীবিলাক আন্তৰ্জাতিক পৰ্যায়লৈ গৈছে। আৰু লক্ষ্য আমাৰ এইটোৱে, সেই লক্ষ্য লৈ আমি আগবাঢ়িছোঁ আৰু আপোনালোকে ছাপোৰ্ট কৰিব। ইণ্টাৰ BTADত আৰু ইণ্টাৰ নৰ্থ ইষ্টত আমি আহ্বান জনাইছোঁ, যোন টেলেণ্ট চিনাকি হ'ব লাগে যে ছুপাৰ টেলেণ্ট, ভাল এটা আমি মুকলি মঞ্চ আমি দি আছোঁ আপোনালোকক। ইয়াত বিবেক দা আছে, মুম্বাইত কাম কৰি অহা বহুত জানা মানুহ, মোক মানুহ চিনি পায়, ৰাকেশ ব্ৰহ্মক চিনি পায়, ভাইটিক চিনি পায়, সকলোৱে চিনি পায়। ধুনীয়াকৈ কাম এটা কৰিম আমি, আৰু কেনেকৈ সেই কামটো ছাকচেছ হ'ব লাগে সেইটো আমি আশা কৰিছোঁ, আৰু আপোনালোকৰতো ছাপোৰ্ট আমাৰ লাগিবই। তো ছিংগিঙো থাকিব, ছিংগিং আৰু ডান্সৰ কাৰণে দুটা মানে আমাৰ বিভাগ আছে। আমি 1 লাখ টকা প্ৰাইজ মানি দিছোঁ, টোটাল প্ৰাইজ মানি 1 লাখ। 1 লাখ টকাটো আমাৰ সেই প্ৰাইজ মানিটো ডান্স আৰু ছিংগিঙৰ যি উইনাৰ হ'ব ইহঁতৰ ওপৰত ডিভাইড হ'ব। আৰু আমি চাৰ্টিফিকেট ট্ৰফি আমি দিম, প্ৰত্যেকটা ল'ৰা ছোৱালী পাৰ্টিচিপেট কৰিব, যিহেতু টপ 15 হওক টপ 20 হওক, আমি সকলোক কি মধ্যে দিব লাগে এইখিনি আমি আগবাঢ়িম। আৰু আমি তাৰ মধ্যে আপোনালোকৰ দ্বাৰাই, মিডিয়াৰ দ্বাৰাই আমি আহ্বান জনাম ইয়াত চৰকাৰ, যিটো UPPL চৰকাৰ হৈ আছে আমাৰ, যিটো আমাৰ ইয়াত মানে ভাল চৰকাৰ এটা আমাৰ আহিছে, সেই চৰকাৰৰ আমাৰ আহ্বান জনাম যে আপোনালোকে এটা কালচাৰেল বিভাগ আছে, এই বিভাগৰ পৰা যদি আমাক সেই ইভেণ্টটোৰ কাৰণে আপোনাৰ সহযোগিতা আগবঢ়ায়। আৰু বিশেষকৈ আমি আমাৰ চিফ মহাশয় প্ৰমোদ বড়ো ছাৰক ক'ম যে আমি ভাল কাম কৰিব ওলাইছোঁ, সেই BTADত আপোনালোকে চৰকাৰৰ ফালৰ পৰা যদি আমাক এটা আহ্বান কৰি আমাক এটা হেল্প কৰে যে এই প্ৰডাকশ্যনটো আমি কেনেকৈ কাম কৰিব পাৰোঁ। আৰু ইয়াত আমি যোনে কাম কৰি আছে এটা প্ৰফাইল থকা মানুহ, দাদাও নিজে মুম্বাইৰ পৰা এবাৰ লৈ আহিছে, ময়ো আন্তৰ্জাতিক পৰ্যায়ত বহুত কাম কৰিছোঁ তো BTADত, তো এনেকুৱা আমি ৰাকেশো বহুত ইভেণ্ট এটা কৰিছে জানে, তো এনেকুৱা কাম আমি কৰিছোঁ। সেইমতে আমি আহ্বান জনাম এই চৰকাৰক যে এই ছুপাৰ বড়োলেণ্ড টেলেণ্টটোত যিটো ডান্সিং ছিংগিং হ'ব, এই চৰকাৰৰ ফালৰ পৰা যদি আমাক সহযোগিতা আগবঢ়ায়। এইটো লিমিট ৰখা নাই, এজ গ্ৰুপ যিহেতু ৰখা নাই, কিয় আমি ইয়াৰ পৰা মানে আপোনাৰ থাকিব যাব। नोंथांमोननि थाखाय बेखेवबाय गियाथि गाउन बान्सबारि रेन्ज मानास नेशनेल पार्कआव समायना दावराइ जंगल रिजर्ट। बे रिजर्टआव नोंथांमोना जिप राइड, एलिफेन्ट राइड, टी टावर, रिभार रेफ्टिं, विलेज भिजिट्स, फेमिलि इथनिक फुड, माल्टि कुजिन बायदि बायदि सुबिदा थागोन। बुकिं खालामनो आरो गोबां मिथिनो थाखाय फन खालामनो हागोन 6900226214 9954961665 8638 360 282 9859161912 दावराइ जंगल रिजर्ट मानास नेशनेल पार्क गियाथि गाउन। क'क्राझार गोजोननि नोगोर तितागुरि पार्ट 2 अपोजिट NRL पेट्रल पाम्पआव ऋषि कुमार मोसाहारिनि फ्ल'रिस नार्सारि। बे नार्सारियाव बायदि रोखोमनि समायना बिबारफोरखौ फालांगि महरै खम बेसेनावनो नोंथांमोनहा मोननो हायो। ऋषि कुमार मोसाहारिनि फ्ल'रिस नार्सारियाव गासैबो रोखोमनि बिबार गायनायाव गोनांथि जानाय आगजुखौ गोरलैयैनो मोननो हायो। बेसेन लायाबालासिनो न'सिम दैथायहरनायनिबो खाबु दङ। लोगोसे फरायसा आरो लाइमोनफोरखौबो बेवहाय सोलोंथाइ होनाय जायो। गोबां मिथिनो थाखाय कन्टेक्ट खालामनो हागोन नैबे नम्बराव 6003099192। ऋषि कुमार मोसाहारिनि फ्ल'रिस नार्सारियाव एक्टिभिटिज बायदियै produce and sell all kinds of horticultural planting materials and gardening design. Impart training to all students and educated unemployment youths, home delivery and door-to-door service free. Again, contact number 6003909192. मोनसे गोजोनथाव खौरां। गोजोननि नोगोर क'क्राझाराव थानाय बाजार इन्डिया आरो MRM हस्पिटाल साखाथियाव बड'लेण्ड थेरापिस्ट सेन्टाराव थुब्ला ब्रह्मआ गुबुन गुबुन रोखोमनि सानाय सुनाय गोनां सुबुंफोरनि थाखाय फाहामथाय होनाय जायो। जेरै जान्जि सानाय, हान्थु सानाय, गोदोना सानाय, आदै सानाय, आफादावदै सानाय, जानजि जरा सानाय, खर' सानाय, सिनस्रि जरा सानाय, बैफोरबायदि सुबुंफोरनि सानायफोरखौ फाहामथाय होबोगासिनो दं। सोरबाफोर बे बेरामाव गोग्लैनाय सुबुंफोरा बे खाबुखौ लानो हागोन। गोबां मिन्थिनो थाखाय नैबे जानबुं नङाव फन खालाम 9974030738।
saya nangkau sersia ma muhini nang nau dongo thai बर' एलबाम नायना मोजां मोनग्राफोरनि थाखाय गोजोनथाव खौरां लिरामिनि डिरेक्शनाव आरजि प्रडाक्शननि बानजायनायाव नुनो मोनसिगोन सायख'बाय मुंनि गोदान बर' एलबाम बे बर' एलबामाव फावखुंगुर महरै हिर'ग्राफा आरो राइबेल बाग्लारि गोदान जाखांफु फावखुंग्रि महरै नुनो मोनगोन निजिरा बर'खौ बे बर' एलबामाव समायना मिलौदो देंखो होदों निथामनि बर' आरो मोनसोम बर'आ बे मिउजिक भिडिअखौ नायनो थाखाय आरजि प्रडाक्शन इउटुब चेनेलखौ बयबो आंगो खालामना लानो हागोन The Wild Tiger Resort in Manas has been opened for you. You can get many facilities in this resort like luxury accommodation, individual cottage, multi-cuisine restaurant, gypsy safari, elephant safari, river rafting, picnic facility, etc. To know more, you can contact this number 9101654758 9435011449 8473961382 8822935994 नोंथांमोननि थाखाय गोजोनथाव खौरां बारेंगाबारि मानासाव बेखेवनानै होबाय समायना दा वाइल्ड टाइगार रेजर्ट बे रेजर्टआव नोंथांमोनहा गोबां सुबिदा मोननो हागोन जेरै लाक्जारि एकोमोडेशन इन्डिभिजुवेल कटेज माल्टी-क्यूजिन रेस्टुरेन्ट जिप्सि साफारि एलिफेन्ट साफारि रिभार रेफ्टिं पिकनिक फेसिलिटि बायदि बायदि गोबां मोनथिनो थाखाय कन्टेक्ट खालामनो हागोन नैबे नम्बराव 9101654758 9435011449 8473961382